হাই এভৰিৱান পুনৰ নতুন ভিডিঅ' গৈ তোমালোকক স্বাগতম জনাইছোঁ মোৰ চেনেলগৈ চ' আজি মই ক্লাছ 8ৰ গণিতৰ অধ্যায় 6ৰ অনুশীলনী 6.1ৰ কুৱেশ্যন নম্বৰ 1 আৰু 2 সমাধান কৰি দিম। তো চাওক কুৱেশ্যন নম্বৰ 1ত কি কৈছে, বৰ্গমূল নিৰ্ণয় নকৰাকৈ তগৰ সংখ্যাবোৰৰ বৰ্গমূলত কেইটা অংক থাকিব নিৰ্ণয় কৰা। চ' এইবিলাক আমাৰ বৰ্গমূল নিৰ্ণয় নকৰি বৰ্গমূলত কেইটা অংক থাকিব এইবিলাক আমাক কৰিব লাগে, বাইৰ কৰিব লাগে। চ' তুমি এনেকৈ কৰিবা, মই এনচাৰটো এনেকৈ লিখি দিছোঁ। কি কৰিবা, যদি চাব তোমাৰ কি থাকে, যদি দুটা অংক থাকে তেনেহ'লে তেতিয়া ক'বা যে বৰ্গমূলত কেইটা অংক থাকিব, এটা থাকিব। ইয়াতে সংখ্যা কেইটা আছে, তিনিটা আছে ন, তেতিয়া ক'বা বৰ্গমূলত দুটা অংক থাকিব। যদি সংখ্যা তোমাৰ চাৰিটা থাকে তেতিয়াও কি হ'ব, দুটাই হ'ব। যদি পাঁচটা হয় তেতিয়া কি ক'বা, বৰ্গমূলত তিনিটা অংক থাকিব। যদি আঠটা হয় তেতিয়া ক'বা চাৰিটা নাই। যদি ছয়টা হয় তেতিয়াও কি হ'ব, তিনিটা হ'ব। যদি সাতটা হয় তেতিয়াও কি হ'ব, চাৰিটা হ'ব। আঠটা হ'লে তেতিয়াও চাৰিটা হ'ব। চ' এনেকৈ লিখিবা, ইয়াতে লিখি দিছোঁ দুটা, ইয়াতে তিনিটা, ইয়াতে চাৰিটা। কুৱেশ্যন নম্বৰ 2ত কি কৈছে, হৰণ পদ্ধতিৰে তলত দিয়া প্ৰতিটো সংখ্যাৰ বৰ্গমূল নিৰ্ণয় কৰা। চ' হৰণ পদ্ধতিৰে আমি বৰ্গমূল কেনেকৈ নিৰ্ণয় কৰোঁ, তো এনেকৈ কৰিবা। মই কৰি আছোঁ যে 2ৰ 1 নম্বৰটো কি আছে 676। চ' তুমি কি কৰিবা, এনেকৈতো হৰণ জানাই তুমি, এনেকৈ লিখিবা 676। তো এইটো হৰণ পদ্ধতিৰ নিয়ম কি, ইয়াতে যিটো সংখ্যা দিবা ইয়াতেও সেইটো সংখ্যা দি গুণ কৰিবা, পূৰণ কৰিবা। চ' ইয়াতে যদি আমি 3 গাওঁ ইয়াতেও 3 গাওঁ, তেনেহ'লে 3 গুণ গুণ কৰিলে কি নহয় 9 হয়, ইয়াতে আছে 6, তো সেইটোতো নাযায়, তেনেকৈ অলপ কম গাওঁ। তো ইয়াতে যদি 2 গাওঁ ইয়াতেও 2 গাবা। চ' 2 গুণ কিমান হয় 4, বিয়োগ কৰিলে কি থাকিব 2, ইয়াতে 76টো নমাই আনিবা। চেম নেক্সট ষ্টেপ কি কৰিব, এই 2ৰ কি কৰিব, ডবল গাব। 2ৰ ডবল কিমান হয় 4 গৈছে ন। এতিয়া চেম আগৰ নিচিনাকৈ ইয়াতে যিটো সংখ্যা ল'বা ইয়াতে সেইটো সংখ্যা ল'বা। চ' এইটো লৈ কি কৰিবা, এইটো দি এইটো গুণ কৰিবা। চ' ইয়াতে কি আছে, যেমন 4টো আগতে আছিল, এতিয়া এটা এটাকৈ চাবা। ইয়াতে যদি 2 লোৱা, মানে ইয়াতে যদি 2 লোৱা চেম ইয়াতে 2 ল'বা। চ' এই 2 দি আকৌ এইটো পূৰণ কৰিবা। চ' এনেকৈ তলত গৈ পূৰণ কৰিবা। চ' এইটো কি হয়, 2 গুণ কিমান হয় 4, 84। তো 84 ইয়াতে কিমান আছে 276, তেনেহ'লে বহুত আৰু কেইবাৰ যায়। তেনেহ'লে তুমি ডাইৰেক্টলি যদি মই এনেকৈ কৰি দিওঁ 6 গৈছোঁ ইয়াতে, ইয়াতেও 6 গৈছোঁ, এই 6 দি যদি এইটো 4 6ক গুণ কৰোঁ, মানে পূৰণ কৰোঁ, তেতিয়া কি আহি যায় একজেক্ট 276 আহি যায়। চ' গতিকে এনেকৈ লিখিব √67 = কিমান পাইছা 26। তেনেহ'লে এইটোৰ বৰ্গমূল কি হ'ব 26 হ'ব। চেমকৈ যদি কুৱেশ্যন নম্বৰ 2টো চোৱা তুমি, কি আছে 841 ন, এতিয়াওতো চেম একে, 3ৰেতো নাযায়, 3 দুগুণে কি 9, ইয়াতে আছে 8, তো 2 দিয়া, ইয়াতে 2 দিয়া, ইয়াতে 2 দিয়া, তো 2 2 গুণ 4, বিয়োগ কৰা কিমান হ'ব 4, ইয়াতেতো 4 আছে, কাটি নমাই আনা। এতিয়া কি 2ৰ ডবলটো কিমান হ'ব 4 হ'ব, 4 লিখিছোঁ। এতিয়া চেম আগৰ নিচিনাকৈ এবাৰ 2 দি চাবা, 3 দিয়া, 4 5 6 দি চাবা, ইয়াতে যিটো দিবা এইটো সেইটোৱে দিবা, দি গুণ কৰিবা যাতে কি এইটো মান আহি যায়। চ' যেতিয়া 8 দিবা তেতিয়াও নহয়, 9 দিলে কি হ'ব একজেক্ট এইটো আহি যাব। মানে ইয়াতে কি আছে 4 9 ন, তো ইয়াতেও কি আছে 9 দিছোঁ, তো এই 9টো তলত দিয়া, তলত গুণ কৰা, একজেক্ট কি আহি যাব 444 আহি যাব। তেনেহ'লে ইয়াৰ বৰ্গমূল কিমান হ'ল 29। তো চাওক বুজি আছে না নাই, নুবুজিকে কমেণ্ট কৰিবা। কুৱেশ্যন নম্বৰ 3টো এনেকৈ কৰিব, ইয়াতে কি আছে ডবল গান ন, তেনেহ'লে ইয়াতে চাওক 11 আছে ন, ইয়াতে যদি 4 দিয়ে, ইয়াতে 4 গুণ কিমান হয় 16 হয়, তো ইয়াতে আছে 11, তেনেহ'লে 3 দিয়ে, ইয়াতে 3 দিয়ে, ইয়াতে 3 গুণ কিমান হয় 9, বিয়োগ কৰিলে কি হ'ব 2, ইয়াতেতো 5 6 আছে বহাই দিয়া। চেম 3ৰ ডবল এতিয়া কি হ'ব 6, সেই আগৰ নিচিনাকৈ ইয়াতে 4 বহাই দিয়া, ইয়াতেও 4 বহাই দিয়ে, এই 4 দিয়ে যদি 6 4 গুণ কৰা কিমান আহিব একজেক্ট 256। চ' কিমান বাঢ়ে এনচাৰটো কিমান হ'ল 34। চ' এনেকৈ কৰিবা। চ' নবুজিলে তোমালোকে কমেণ্ট কৰিবা, মই বুজাই দিবলৈ চেষ্টা কৰিম। এতিয়া কুৱেশ্যন নম্বৰ 4 চোৱা, ইয়াতে কি আছে 2025 ন, তেনেহ'লে ইয়াতে কাম কৰে, ইয়াতে যদি 5 গাওঁ, ইয়াতে 5 5 গুণ কৰি 25 হয়, ইয়াতে আছে 20, তেনেহ'লে এক কমাই গোৱা, ইয়াতে 4 গাওঁ, ইয়াতে 4 গাওঁ, 4 গুণ কৰি কিমান হয় 16, বিয়োগ কৰি কিমান থাকে 4, আৰু ইভাগে 25 নমাই আনা। এতিয়া 4ৰ ডবল কিমান হয় 8, চেম আগৰ নিচিনাকৈ ইয়াতে যদি 5 গোৱা, ইয়াতে 5 গোৱা, এই 5 দিয়ে এইটো গুণ কৰি কিমান হয় একজেক্ট আহি যায় 425। চ' ইয়াৰ এনচাৰটো কিমান হ'ব, ইয়াৰ বৰ্গমূল কিমান হ'ব 45। এতিয়া চাওক কুৱেশ্যন নম্বৰ 5টো কি কৈছে 2704। চ' ইয়াতে কি আছে দুটা সংখ্যা ল'ম আমি 27। চ' ইয়াতে যদি আমি 6 লওঁ, ইয়াতে 6 লওঁ কিমান হয় 36, চ' আছে ইয়াতে কি 27, তো এইটো বেছি হৈ যায়, তেনেহ'লে 1টো কমাই গাওঁ।
ইয়াতে যদি আমি 5 গাওঁ ইয়াতে 5 5 5 গুণ কৰি কিমান হয় 25 ইয়াৰ পিছত যদি আমি বিয়োগ কৰোঁ কিমান থাকিব 2 থাকিব আৰু ইয়াতে 0.4টো নমাই আনিব ইয়াৰ পিছত চোৱা এই 5ৰ ডবল কৰি কিমান হয় 10 হয় 10 আকৌ আগৰ নিচিনাকৈ ইয়াতে যিটো সংখ্যা গাব সেইটো গাব ইয়াতেও সেইটো গাব সো ইয়াতে যদি 1 গাওঁ ইয়াতে 1 গাওঁ তেনেহ'লে কি গাব 101 ইয়াতে যদি 1 গাওঁ তে গুণ কৰি সেইটো হ'ব তো ইয়াতে আছে আমাৰ 204 তেনেহ'লে ইয়াতে 2 গোৱা ইয়াতে 2 গোৱা এই দুই দি যদি এইটো গুণ কৰা কিমান হ'ব 204 হৈ যাব সো এইটোৰ যদি বৰ্গমূল কিমান হ'ব 52 সো বৰ্গমূল কেনেকৈ কোৱা হয় √2704 ইকুৱেল কিমান 52 ইয়াৰ পিছত কোৱেশ্চন নম্বৰ 6 টো চোৱা কেনেকৈ কৰিছো ইয়াতে দুটা সংখ্যা গাব ইয়াতে কিমান আছে 44 ন তো ইয়াতে 6 গৈছো ইয়াতেও 6 গৈছো 6 6 গুণ কৰি কিমান হয় 36 এটো যদি বিয়োগ কৰো কিমান থাকে 8 থাকে আৰু ইয়াতে 8 9 টো নমাই আনিব কাটি আনিছো তো ইয়াৰ পিছত এই 6 ৰ ডবল কৰি কিমান হয় 12 হয় সেম আগৰ নিচিনা কই ইয়াতে যেটো সংখ্যা গাব সেম ইয়াতে গাব সো ইয়াতে 7 গৈছো ইয়াতে 7 গৈছো এই 7 দি যদি এই 1 2 7 এ গুণ করো এক্সাক্ট আহি যাব 889 আহি যাব এক্সাক্ট आंसर টো আহি যাব সো এনেকৈ কৰিব সো ইয়াৰ বৰ্গমূলত কি থাকিব 67 থাকিব ইয়াৰ বৰ্গমূল কিমান হল 67 নেক্সট কোশ্চেন নম্বৰ 7 8100 সো এটো তো আকু একেবারে ইজি হয় সো 81 এটো যদি 9 দিও ইয়াতে 9 দিও ইয়াতে 9 দিও কি হ'ব 9 গুণ কিমান হয় 81 বাকি থাকে কিমান দুটা 0 থাকে তো এই দুটা 0 মিলি ইয়াতে কি করব এটা 0 বহাই দিব নহলে ডাইরেক্টলি आंसर টো কিমান হল 90 হল নেক্সট কোশ্চেন নম্বৰ 8 এটো আগৰ বেলেগ নিগম মানে ইয়াতে থার্ড স্টেপ কৰিব লাগিব ইয়াতে চোৱা যেতিয়া পাঁচটা অংক থাকিব তেতিয়া এটা কৰিব ইয়াতে প্ৰথম 1 গাব ইয়াতে 1 কৰিব তাৰ পিছত দুটা সংখ্যা ধৰিব তাৰ পিছত দুটা তে 1 কেনেকৈ কৰিবি ইয়াতে 1 বহাই দিয়ে ইয়াতে 1 বহাই দিয়ে তো 1 1 গুণ কৰি 1 হয় সো বিয়োগ কৰি কি হ'ব এই 0 0 নবহাও ইয়াতে 46 টো ইয়াতে কাটি আনিছো ইয়াৰ পিছত কি আছে 1 এর ডবল কি হ'ব 2 হ'ব 2 সেম আগৰ নিচিনা ইয়াতে যেটো সংখ্যা গাম তাতে হেতু সেম অংক গাম ইয়াতে 2 গৈছে 2 দি যদি 22 গুণ কৰো কিমান হয় 44 এটো আকৌ বিয়োগ কৰি কি হ'ব 2 আৰু বাকি হিপাকে কি থাকে 41 ইয়াতে বহাই দিবা এতিয়া থার্ড স্টেপ ইয়াৰ যেটো অংক কৰিছো আমি ফার্স্ট আৰু সেকেন্ড স্টেপ কৰিছো এতিয়া আমাৰ কি তৃতীয়টো স্টেপ কৰিব লাগিব কেনেকৈ কৰিব এইটো সংখ্যা আছে সেম গেকিব 2 গেকিব এই তার পরের পিছৰ সংখ্যাটো কি কৰিব ডবল কৰিব 2 আছে ন এটো ডবল কৰি 4 তেনে কিমান হয় 24 এতিয়া আগৰ নিচিনা কৈ ইয়াতে 1 বহাই দিয়া ইয়াতে 1 বহাই দিয়া সো 1 দিয়ে যদি এটো গুণ করো এক্সাক্ট 241 আহি যাব সো এনেকৈ কৰিব যেতিয়া যদি পাঁচটা অংক থাকে থার্ড স্টেপটো এনেকৈ কৰিব সো কিমান পাইছো আমি 1 2 1 এতিয়া নেক্সট সক কোশ্চেন নম্বৰ 9 টো কি কৈছে কি আছে 15129 সেম এটো নিচিনাই হয় একেই হয় 1 আছে তেনে 1 গোৱা ইয়াতে 1 দিয়া কি হ'ব 1 বিয়োগ কৰি কি হ'ব 0 তেনে 0 নবহাও ইয়াতে 512 কাটি আনা ইয়াতে আনিছো সেম আগৰ নিচিনা ইয়াতে 1 ৰ ডবল কি হয় 2 হয় তো ইয়াতে যে 2 বহাই দিও ইয়াতে 2 বহাই দিম তো 2 দিয়ে গুণ কৰি কি হয় 44 বিয়োগ কৰি কিমান থাকে 7 আর এই 292 ইয়াতে কাটি আনিম সো কিমান হল 729 তো এটো কি হ'ব ইয়াতে 2 আছে 2 বহাই দিম এই 2 ডবল কিমান হ'ব 4 ইয়াতে আৰু এটা সংখ্যা গৈছো 3 ইয়াতে যে 3 গৈছো ইয়াতে 3 দি গুণ কৰিম এক্সাক্ট आंसर আহি যাব কিমান 729 সো তুমি গুণ কৰি চাবা 3 দি যদি 2 4 3 গুণ কৰা কি হ'ব 729 আহিব তো এটোৰ বৰ্গমূলত কি থাকিব অংক 1 2 3 থাকিব সো 1 2 3 যদি আমি বৰ্গ কৰো তেতিয়া হে কি আহিব 15129 আহিব এক্সাক্ট आंसर আহিব সো কোশ্চেন নম্বৰ 10 আজিৰ লাস্ট প্ৰশ্ন 21904 সো একেই কৰিব একেই নিয়ম হয় সো ইয়াতে 1 দিকে ইয়াতে 1 দিম 1 গুণ কৰি কিমান হয় 1 হয় তো 1 ৰ ডবল ইয়াতে কি হ'ব 2 হ'ব ইয়াতে যদি বিয়োগ কৰি কিমান হয় 1 ইয়াতে 1 আৰু 9 টো কি কাটি আনিব এতিয়া চোৱা 1 ৰ ডবল 2 তে ইয়াতে যিকোনো এটা সংখ্যা গাম আমি ইয়াতে 4 গৈছো ইয়াতেও 4 গৈছো 4 দি যদি গুণ কৰো কিমান হয় 96 ইয়াতে যদি বিয়োগ কৰো কিমান হয় 23 আৰু হিপাগে 04 টো কাটি আনিম কিমান হল 2304 এতিয়া চোৱা 2 আছে 2 বহাই দিবা এই 4 ৰ ডবল কিমান হ'ব 8 হ'ব সেম আগৰ নিচিনা কৈ ইয়াতে যেটো সংখ্যা গাম ইয়াতে সেম গাম অংক তো ইয়াতে 8 গৈছো ইয়াতে 8 গৈছো এই 8 দি যদি এই গোটেইটা পূৰণ কৰো তেনহলে ডাইৰেক্টলি आंसर আহি যাব 2304 সো তুমি পূৰণ কৰি চাব পাৰা
তো ইয়াৰ বৰ্গমূলত কিমান অংক থাকিব ইয়াৰ বৰ্গমূল কি হ'ল 148 সো কেনেকৈ আগে ভিডিওটো যদি ভাল লাগে তেনেহ'লে ভিডিওটো এটা লাইক কমেণ্ট কৰিবা আৰু যদি মোৰ চেনেলত নতুন হোৱা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ এভৰিৱান থ্যাংক ইউ